Hello everyone, এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' আৰু আগতে মই কোনো ধৰণৰ ভিডিঅ' বনোৱা নাই আৰু এইটো ভিডিঅ' এইটো কাৰণে বনাম বুলি ভাবিলোঁ যিহেতু মোৰ এতিয়া প্ৰেগনেন্সিৰ 38 উইকছ চলি আছে আৰু এইখিনি সময়ে হস্পিটেল বেগ ৰেডি কৰাৰ কাৰণে most ইম্পৰ্টেণ্ট আৰু এতিয়া মই বেবীৰ কাৰণে কি কিনিছোঁ বা কি মই হস্পিটেললৈ লৈ যাম আৰু মোৰো যাতে এজ এ মেমৰি হিচাপে এই সময়খিনি থাকি যায় আৰু আপোনালোকৰো যাতে হেল্প হয় তাৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ ঠিক আছে তেতিয়াহ'লে এতিয়া মই বেবীৰ কাৰণে কি বস্তু কিনিছোঁ বা কি বস্তু পেকিং কৰিছোঁ হস্পিটেলৰ কাৰণে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ফাৰ্ষ্ট মই লৈছোঁ বেবীৰ কাৰণে এটা ট্ৰলি বেগ এইটো কেবিন সাইজ হয় এছ সাইজ এইটো মই ফাৰ্ষ্ট বেবীৰ কাৰণে লৈছোঁ তাৰপিছতে এইটো পেম্পাৰ্ছৰ ডাইপাৰ 72 পিচ আছে যিটো টেপ ডাইপাৰ হয় সেইটো ডাইপাৰ তাৰপিছতে লৈছোঁ এটা টমটমৰ বেবী ডিটাৰজেণ্ট তাৰপিছতে লৈছোঁ সেইখিনি বেবী ৰেপ কৰিবৰ কাৰণে চুৱেডেলছ ইয়াৰে 5খন আছে এইখন 5খন এখন মই মেলি দেখাইছোঁ বহুতখিনি ডাঙৰেই হয় তাৰপিছতে লৈছোঁ মই দুখন ড্ৰাই চিট এখন পিংক আৰু এখন ব্লু তাৰপিছতে লৈছোঁ দুখন গদ্দি আৰু এখন তাৰপিছতে আছে এখন টাৱেল হয় এখন আৰু এচি কমফৰ্টাৰ বুলিও কয় এখন লৈছোঁ তাৰপিছতে এখন আৰু এইখনত এনেকুৱা এটা কেপ এটাও আছে অকণমান গ্ৰীণ কালাৰ কিন্তু ভিডিঅ'ত অলপ লাইট গ্ৰীণ বেছি লাইট আহিছে কিন্তু ইমানো লাইট নহয় এখন গ্ৰীণ হয় তাৰপিছতে লৈছোঁ এনেকৈ মুখ চুখ মুচিবৰ কাৰণে এনেকুৱা এইখন এনেকুৱা এখন দুখন তিনিখন চাৰিখন পাঁচখন ইয়াৰে গোটেইকেইখন মই হস্পিটেললৈ নাযাওঁ দুখন মই লৈ যাম বাকীখিনি তাৰপিছতে আহিলে কেপ 3টা ছেট লৈছোঁ কেপ আৰু এটা এইটো কেপ মিটেন্স আৰু পুটিছ এটা এইটো ছেট ইয়াতো আছে এইবিলাক চব ধুই কৰি মায়ে ধুনীয়াকৈ ৰেডি কৰি দিছে
ধুই মেলি প্ৰেছ কৰা হৈ আছে। তাৰপিছতে আৰু এটা আছে, এইটো হোৱাইটত আছে। ইয়াতো আছে কেপৰ লগত বুটিজ আৰু মিটেন্স। আৰু এতিয়া আহিছোঁ কাপোৰ মই বেবীৰ কাৰণে কি লৈছোঁ। আৰু এটা বস্তু আছে, এইখিনি হৈছে গোটেইখিনি ডাইপাৰ, লংগুট বুলিও কয় মেবি। ইয়াৰে মই 10টা কিনিছিলোঁ। এই 5টা কালাৰ, এইটো এটা ছেট। তাৰপিছতে আৰু এনেকুৱা হোৱাইটৰ, ইয়াৰ 5টা হোৱাইট, এইকেইটা এটা ছেট, 10টা। আৰু কাপোৰ মই কিনিছিলোঁ এনেকুৱা স্লিভলেছ কিনিছোঁ 3টা। এটা তাৰপিছত আৰু অলপমান হাত থাকাৰ আছে, তো এটা আৰু এটা এইটো। আৰু হাত থাকাৰ এইকেইটা হ'ল ফুল স্লিভত কিনিছিলোঁ, এইটো ফুল স্লিভ। এটা এইটো আৰু এটা এইটো। এই তিনিটা ছেটতে আহিছিলে, 3টা ফুল স্লিভ, 3টা স্লিভলেছ আৰু 3টা এনেকুৱা আৰু হাফ। ঠিক আছে। আৰু এযোৰ কিনিছোঁ, এইটো ৰম্পাৰ্চ হয়। আৰু এইটোৰ লগতে মেটচিং কৰি মই এইটো কিনিছোঁ। তাৰপিছতে বেবীৰ হোমকামিং আউটফিট হিচাপে মই লৈছোঁ এইটো এনেকুৱা ধৰণৰ। এইটো মেবি 1 বুলি কয়। আৰু ইয়াৰ লগত এটা পেণ্টো আছে, এইটো। আৰু এইটো পিন্ধালে ইয়াৰ লগত কোনো মানে মোজাটো দৰকাৰ নহয়, ইয়ে গোটেইখিনি কভাৰ কৰে, এইটো ওপৰটো আৰু এইটো পেণ্টটো। আৰু এইটোৰ লগত মেটচিং কৰি, যিহেতু এইটো হোমকামিং আউটফিট হয়, তো ইয়াৰ লগত মেটচিং কৰি মই এইটো কেপ আৰু এইটো মিটেন্স আৰু বুটিজ এইটো কিনিছিলোঁ। আৰু এটা বস্তু কিনিছিলোঁ, এইটো হৈছে এইটো কি বুলি কয়, এইটো একচুৱেলি বেবীৰ যেতিয়া বিচনাতে যাতে গোটেইখিনি বস্তু পিছত ল'ব পাৰোঁ সুবিধা কৰি, তাৰ বাবে এইটো কিনিছিলোঁ। ইয়াতে এনেকৈ পাৰ্টিশ্যন আছে, এনেকুৱা ধৰণৰ। এনেকৈ এইখিনি পাৰ্টিশ্যন দি পেলাই এনেকৈ লগাব পাৰি। আৰু এনেকৈ লগাই এনেকৈ পাৰ্টকৈ ডাইপাৰ বা তেনেকৈ এইবিলাক চুৱেডেলছ
যি পাৰি থ'ব পাৰি আৰু এনেকৈ ছাইডতো এনেকৈ বেগ আছে ইয়াতো এনেকৈ থ'ব পাৰি আৰু সেইটো যাতে মই বিচনাতে এইটো ৰাখি যিখিনি লাগে সেইখিনি ইউজ কৰি থাকিব পাৰোঁ তাৰ কাৰণে মই এইটো কিনিছোঁ আৰু এইটো হৈছে বেবী আঁঠুৱা এইটো মাহঁতে লৈ আহিছিলে দুদিনমান আগতে আহোঁতে সেইটো পিছত যেতিয়া ইউজ কৰিম তেতিয়া আপোনালোকক দেখাম তাৰ লগতে মাহঁতে আৰু টইজ লৈ আহিছিলে এটা হৈছে এইটো একদম চাউণ্ডটো কম যাতে বেবীৰ একো এফেক্ট নহয় আৰু কেইটামান এনেকুৱা এইটো ইউজুৱেলি যেতিয়া বেবীক মানে বাথটাবত গা ধোৱা হয় তেতিয়া এইটো ইউজ কৰা হয় ইয়াতে এনেকৈ 5টা 6টা আছে এনেকুৱা এটা আৰু এনেকুৱা 6টা আছে লগতে আৰু মই অলপমান বেবীৰ ডেমৰ কাৰণে অলপমান ফ্লেছ কাৰ্ড কিনি ৰাখিছোঁ এইখিনি নাজানো কিমান দূৰ ইউজ হ'ব নে নহয় তথাপিও মানে কিনি পেলাই ৰাখিছোঁ আৰু এইবিলাক ফ্লেছ কাৰ্ড তাৰপিছত আৰু বেবীৰ আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট বস্তুটোৱে হৈছে এটা ৱাইপছ আৰু এইটো মই লৈছোঁ মাডাৰ্ছ পাৰ্চৰ 3টা আহিছে ইয়াৰ লগত এটা মই হস্পিটেললৈ যাবৰ কাৰণে এইটো উলিয়াই থৈছোঁ আৰু 2টা আহিছে আৰু এটা মই হস্পিটেল লৈ যাম বাকী 2টা ঘৰত থৈ যাম তাৰপিছত এইটো হৈছে ডাইপাৰ ৰেছ ক্ৰীম তাৰপিছতে এইটো হৈছে বেবীৰ মইশ্চাৰাইজাৰ এইটো চেটাপিলৰ হয় আৰু এইটো ৰেছ ক্ৰীমটো হিমালয়াৰ লৈছোঁ তাৰপিছতে বেবী মাছাজ কৰিবৰ বাবে এটা কোকোনাট অইল এইটো হৈছে মেক্স কেয়াৰৰ ভাৰ্জিন কোকোনাট অইল এইটো ময়ো ইউজ কৰোঁ আৰু মই ইউজ কৰি ভাল পাইছোঁ কাৰণে বেবীৰ কাৰণেও মই এইটোৱেই কিনিছোঁ তাৰপিছত এইটো বেবীৰ শ্বেম্পু আৰু বডি ৱাছ 2টা একেলগে হৈ যায় এইবিলাক নাজানো কেতিয়াৰ পৰা ইউজ কৰিব পাৰিম তথাপিও কিনি পেলাই ৰাখি দিছোঁ আৰু লাষ্টটো হৈছে বেবী মইশ্চাৰাইজাৰ এইটো মই চেটাপিলৰে ইউজ কৰিছোঁ আৰু লগতে আছিলে এইটো এটা বেবী কেৰিয়াৰ বেবীক ঘৰলৈ লৈ আহিম এইটোত ধুনীয়াকৈ ভৰাই পেলাই আমি লৈ আহিম ইমানখিনিয়ে আছিল মোৰ বেবীৰ কাৰণে কিনা বস্তু আৰু যদিহে কিবা এড কৰিব লাগে ইয়াৰ লগত আপোনালোকে কমেণ্টত জনাব তেতিয়া মই সেইখিনিও মোৰ হস্পিটেল বেগত এড কৰিম আৰু এই গোটেইখিনি বস্তু মই হস্পিটেললৈ লৈ নাযাওঁ আৰু তাৰে অলপ লৈ যাম তাৰপিছত আৰু যদি কিবা লাগে তেতিয়াহ'লে আপোনালোকে মোক জনাব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব আৰু এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' কিবা যদি ভুল হৈছে ক্ষমা কৰিব ধন্যবাদ